কথা মোৰ কিন্তু বিশ্বাস নহয় দেই মামা এই কিয় কলে মানে মামা আপুনিয়ে দেখোন কৈছিলে ফেব্ৰুৱাৰী 20 তাৰিখে বোলে অৰুণোদয় পইচা 8,000 টকা ভৰাই দিম গা পা ধুই ধুনীয়াকে ৰেডি হৈ থাকিব আপুনি কোৱা মতে গা পা ধুই ইমান ধুনীয়াকে ৰেডি হৈ আছিলো পইচাই নোসোমালে মামা এইবাৰো যদি আপুনি অৰুণোদয় পইচা নিদিয়ে এই মানুহবিলাকক এনেই মিছা আশা নিদিব মামা এই বুঢ়ী বুঢ়ী মানুহবিলাকে হাও দিব হেও মাৰি ঠেং ভাঙি দিম অ মামা এই ভিক্টৰ দাই কৈছে আমাৰ মৰমৰ জুবিন দা যদি ৰাম হয় তেনেহলে হনুমান হেনো ভিক্টৰ দা অ কলিৰ যুগত জুবিন গাৰ্গ শ্ৰী ৰাম হয় ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ এটা ঘটনা নহয় মামা এই কোনটো ঘটনা মানে আমাৰ মৰমৰ জুবিন দা যদি ৰাম হয় ভিক্টৰ দা যদি হনুমান হয় তেনেহলে ৰাৱণনো কোন মই নাজানি তাকে মামা ময়ো ভাবি আছো কোন বা ৰাৱণ পিছে মামা মিয়াসকলে বোলে আমাৰ অসমৰ গোটেই মাটি দখল কৰি পেলাইছে আপুনি কিবা এটা কৰক মোৰ মুখত তালা লগাব বহুতে এতিয়া চেষ্টা কৰি থাকে মই বোলো যদি মই মুখেদি নকওঁ মুখেদি নকয় তেনেহলে কিহে কবনো হাতেদি বেছিকৈ কৰি দিম তেতিয়া কষ্ট বেছি হ'ব গতিকে মুখেদি কৈ থাকিলে অলপ কষ্ট কম হ'ব এতিয়া এটাই কথা যে বাংলাদেশীক আমি অসমৰ মাটি ল'ব নিদিওঁ আৰু খিলঞ্জীয়া আমাৰ লোকক আমি মাটিৰ পট্টা দি আছো আৰু দি থাকিম এইটো কিন্তু আপুনি বৰ ভাল কাম কৰিছে দেই মামা বিজেপি জিন্দাবাদ মামা এই দল বাগৰা মানুহ কিন্তু শাস্তি পাবই লাগে দেই মই কোৱা নাই নহয় ভূপেন দাহে কৈ আছে চাই লওক কওক দল বাগৰা মানুহক যেতিয়া ৰাইজে প্ৰশ্ৰয় দিয়া বন্ধ কৰিব দল বাগৰা মানুহক যেতিয়া ৰাইজে শাস্তি দিয়া আৰম্ভ কৰিব দল বাগৰিবলৈ কোনো সাহস নকৰে দল বাগৰা মানুহক ৰাইজে ভোট দিব নিদিয়ে যেনেকে কংগ্ৰেছ দলৰ পৰা মানুহ এজন যোৱাৰ লগে লগে চাৰিওফালে হৈ হল্লা হৈছে কালিতো বিজেপিৰ এজন সাংসদ পশ্চিমবংগত বিজেপিৰ পৰা আহি তৃণমূলত জইন কৰিছে MLA এজন যোৱাৰ কাৰণে এটা বিধানসভা সমষ্টিত উপ নিৰ্বাচন হ'ব MP এজন যোৱাৰ কাৰণে 9টা 10টা বিধানসভা সমষ্টি উপ নিৰ্বাচন লোকসভা নিৰ্বাচন হোৱা মানে 9টা 10টা বিধানসভা সমষ্টিত হয় এতিয়া বিজেপি দলৰ পৰাতো গৈছে দল বাগৰা যিটো প্ৰৱণতা এণ্টি ডিফেকশ্যন লটো কিয় আহিছিলে এণ্টি ডিফেকশ্যন ল এইকাৰণে আহিছিলে যে এচাম মানুহে ক্ষমতা সৰ্বস্ব ধন সৰ্বস্ব ৰাজনীতি কৰে সেইটোতো চবেই নকৰে এই ধন সৰ্বস্ব ক্ষমতা সৰ্বস্ব ৰাজনীতি কৰা মানুহবিলাকক বাৰণ কৰিবৰ কাৰণে এণ্টি ডিফেকশ্যন ল আহিছিলে এতিয়া চৰকাৰেও সিদ্ধান্ত কৰিব লাগিব যাতে এণ্টি ডিফেকশ্যন লখন আগতকৈ বেছি কঠোৰ কৰা হয় কাৰণ তেনেকুৱা সুবিধাবাদী মানুহ নাইকিয়া হ'ল বুলি কোনেও ক'ব নোৱাৰে সেইকাৰণে মই ভাবোঁ যে আহি থকা সময়ত ৰাইজে এইজন জিকি গ'লে দল বাগিব নাপাগে বেলেগ কথা দল বাগৰা মানুহক ৰাইজে ভোট দিব নিদিয়ে যিজন মানুহে নিজৰ গালত চৰিয়াই গাল ফুলাই দিয়ে নিজৰ গালত চৰিয়াই দাঁতেদি তেজ বিৰিঙাই দিয়ে তেওঁ নিজক কিমান মহা অপৰাধী বুলি কয় সেই মহা অপৰাধীক ৰাইজে বিজয় মালা পিন্ধাব নিপিনে দল বাগৰা মানুহক যেতিয়া ৰাইজে প্ৰশ্ৰয় দিয়া বন্ধ কৰিব দল বাগৰা মানুহক যেতিয়া ৰাইজে শাস্তি দিয়া আৰম্ভ কৰিব দল বাগৰিবলৈ কোনো সাহস নকৰে সেইয়া দেখিলে মামা এতিয়া ভূপেন বৰা ডাঙৰীয়াক শাস্তি দিবনে বাৰু আপুনি হাঁহিছে মামা আপুনি ভূপেন বৰা ডাঙৰীয়াক ক'তনো শাস্তি দিব ভূপেন বৰা ডাঙৰীয়া বিজেপিৰ এজেণ্টহে আছিলে ন মই কোৱা নাই নহয় কংগ্ৰেছৰ নেতা এজনে কৈ আছে কিয় ক'লে মানে মামা সিহঁতি আগেয়ে গম পায় হেনো যে ভূপেন বৰা ডাঙৰীয়া বিজেপি এজেণ্ট বুলি সেইকাৰণে বোলে সভাপতি পদৰ পৰা আঁতৰাই দিলে তেওঁৰ নিচিনা যিবিলাক আছে সেইবিলাকে যাব তেওঁতো বিজেপিৰ এজেণ্ট আছিল মই 1.5 বছৰ আগতে গম পাইছিলোঁ মই চেলেঞ্জ কৰি গৈছোঁ তেওঁৰ লগত তেওঁৰ যিটো সঁচা কথা মই জানো আমি বিধায়কসকলে গোটেই দায়িত্ব লৈছিলোঁ তেওঁৰ লগত চেলেঞ্জ কৰি গৈছিলোঁ এই বিজেপিৰ এজেণ্ট আমি নাৰাখোঁ আৰু সেইমতে ভাঙি দিয়া আছে তেওঁ গমেই পোৱা নাই তেওঁ যে আমি গম পাই আছিলোঁ তেওঁ ভাবি আছিলে হিমন্তৰ লগত মিলি আছে আমি গম পোৱা নাই তেওঁ বুৰ্বক আমি গম পাই আছিলোঁ আৰু সেইকাৰণে তেওঁক চেঞ্জ কৰা হৈছে ইমান তলখাপৰ মানুহ এজন ঐতিহাসিক দল এটা যি দলে ভাৰতবৰ্ষ স্বাধীন কৰিছে সেই দলৰ সভাপতি হোৱাটো আমাৰ দলৰ কাৰণে এটা দুৰ্ভাগ্যজনক কংগ্ৰেছৰ কোনো নীতি আদৰ্শ নাই দুবাৰ কৰি MLA হাৰিছে MP ইলেকশ্যন হাৰিছে
দোকান দি বহিব খুজিছিল তাৰে পৰা উঠাই লৈ ৰকিবুল হুছেইন ডাঙৰীয়া সভাপতি বনালে এতিয়া সেই ৰকিবুল হুছেইন ডাঙৰীয়াকে ব্লেম দি পেলাই তেওঁ দল ত্যাগ কৰে ইমান নিলজ্জ ইমান মেথৰ ইমান তললৈকে গৈছে তেওঁৰ যিবিলাক কাৰ্য ইমান তল খাবৰ আপোনালোকে ভাবিব নোৱাৰিব মই কোৱাতেই লাজ লাগে মোৰ আগত আহকচোন কেমেৰাৰ আগত এতিয়া খোলাকে কম তেওঁ কি কৰিছে খোলাকে মানে প্ৰমাণ সহ কম কি কৰিছে কংগ্ৰেছ দলটো যে ব্যৱসায় হিচাপত লৈছিল মই প্ৰমাণ সহ দিম তেওঁক আৰু তেওঁ ভালকে জানে মোৰ লগত চেলেঞ্জ কৰিব নোৱাৰে মোৰ ফেচ টু ফেচ হ'ব নোৱাৰিব নাই কিছু মানে তেওঁৰ নিচিনা ইমান তললৈকে আমি যাব নোৱাৰোঁ এটা ষ্টেটাছ আমি যদিও ৰাজনীতি কৰোঁ এটা ষ্টেটাছ মেইনটেইন কৰি আমি চলিব লাগে ইমান তলত মই কি ক'লো কি শব্দ ক'লো মেথৰ হা ইমান তললৈকে যায় তেওঁ ইমান মানে তললৈকে যায় কামবিলাক কৰিব পাৰে ভাবিব নোৱাৰা গতিকে এই ভূপেন বৰা যোৱাটো আমাৰ কাৰণে ভাল লক্ষণ যিমান পচা যিমান কেলেংকাৰী মানুহ এতিয়া বিজেপিত যাওক আৰু সবচে ভাল কথা বিজেপিৰ যিখিনি ভাল মানুহ লাহে লাহে আমাৰ তাতে আহি আছে আৰু কংগ্ৰেছৰ যিবিলাক পচা মাল হা দুৰ্নীতিগ্ৰস্ত বেয়া বস্তু সব বিজেপিত গৈছে এতিয়া বিজেপিটো পচি গৈছে কংগ্ৰেছটো এতিয়া ভাল হৈছে দেখিলে মামা মোক যে এনে গালি পাই থাকে আপুনি নমস্কাৰ বন্ধু বান্ধৱীসকল মই নয়নমণি আকৌ লৈ আহিছোঁ অন্য এটি পলিটিক্স কমেডি ভিডিঅ' আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনে পায় সকলোৱে জনাব যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদতহে মোৰ এই সৰু চেনেলটো আগুৱাই নিয়াত সহায় হ'ব অখিলদা আপুনি যে কংগ্ৰেছ দলৰ লগত মিত্ৰতা কৰিব বিচাৰিছিলে সেই মিত্ৰ যুঁজখন সম্পূৰ্ণ হ'লনে 1 তাৰিখৰ পাছতহে মই আপোনালোকক ক'ব পাৰিম 1 তাৰিখৰ পিছতহে ক'ব পাৰিম মানে অখিলদা এতিয়ালৈকে তাৰমানে মিত্ৰতা হোৱাই নাই মই ক'তো জটিলতা দেখা নাই এই অখিলদা গৌৰৱদাই কিন্তু মিত্ৰতা হোৱা আশা নাই দেই মই 1 তাৰিখলৈকে আপোনালোকক একো ক'ব নোৱাৰো 1 তাৰিখলৈকে গোটেই বিষয়টোৰ মীমাংসা কৰিবৰ কাৰণে গোটেই বিষয়টোৰ মীমাংসা হৈ যাব 1 তাৰিখৰ ভিতৰত পজিটিভ বা নিগেটিভ 1 তাৰিখৰ ভিতৰত হৈ যাব গতিকে 1 তাৰিখলৈকে মই এতিয়া আপোনালোকৰ সন্মুখত এই সম্পৰ্কে একো মন্তব্য কৰিব নোখোজো মুঠতে আলোচনা পজিটিভ দিশত গৈ আছে আৰু আলোচনাৰ ৰিজাল্ট কি হয় তাৰ পাছতে কম্প্ৰমাইজ হ'ব নেকি 12কে তললে আহিব নেকি আলোচনা চলি আছে ৰাজেন ঘৰ এইমাত্ৰ ক'লে যে কম্প্ৰমাইজ কৰিব লাগিব মই আলোচনা চলি আছে এনে ৰাইজৰ দলে আবেদনটো কৰিছে 66টা সমষ্টিৰ পৰা 165 কেণ্ডিডেট 66 ৰ পৰা কৰিছে 165 কেণ্ডিডেট 165 কেণ্ডিডেট তেওঁলোকে আবেদন কৰিছে দেই মানে আবেদন কৰিছে বাকী একো নাজানো আৰু এতিয়া আপুনি এতিয়া লাষ্ট কৈ দিয়ক কেইটা বিচাৰিব এতিয়াও আপোনাৰ মানে আলোচনা মানে নহয় আলোচনাত যিখিনি বিচাৰিবলগীয়া আছিলে সদায় মই কৈ আছো সেইখিনি ইতিমধ্যে জমা দি দিয়া হ'ল এতিয়া গৈ একেবাৰে তলিলৈকে পাই গৈছে গতিকে সববিলাক কথা চলি আছে খুব সুন্দৰভাৱে খুব ধুনীয়াকে চলি আছে সব দলৰ ভিতৰতে অলপ চলপটো সংঘাত লাগিবই ন সব লাগিবই গতিকে এই সম্পৰ্কে আৰু কোনো কথা ক'বলগীয়া নাই 1 তাৰিখৰ পাছত কম্প্ৰমাইজ কৰিব নেকি 1 তাৰিখলৈকে মই মুখখন নেমেলো আপোনালোকে যিমান কৈ থাকিলেও বিভিন্ন স্কুল নামঘৰ মন্দিৰ মছজিদ আৰু ক্লাবঘৰ সৰ্বমুঠ 254টা এনেকুৱা অনুষ্ঠানক মাটিৰ পট্টা প্ৰদান কৰা হ'ল তাৰপাছত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হৈছে 120টা পৰিয়ালক আৰু অফাৰ দিয়া হৈছে এতিয়ালৈকে তাৰমানে তেওঁলোকে প্ৰিমিয়াম দিয়া নাই গতিকে অফাৰ দিয়া হৈছে 96টা পৰিয়ালক সৰ্বমুঠ আজি 470খন পট্টা বিতৰণ কৰা হ'ল 470খন পট্টাৰ ভিতৰত বেছিভাগেই স্কুল নামঘৰ মন্দিৰ মছজিদ তাৰপাছত শ্মশান আৰু কবৰস্থান বেছিকেলি আৰু ঈদগাহ এইখিনিয়ে সাধাৰণতে আজি বিতৰণ কৰা হ'ল আমি বসুন্ধৰা 3ৰ অধীনত এই সুবিধাটো গ্ৰহণ কৰি আমাৰ শিৱসাগৰৰ মোটামুটি সকলো ৰাজহুৱা অনুষ্ঠানৰ পট্টাখিনি দিলোঁ বাকী যিখিনি অলপ কাম বাকী আছে সেইখিনিও কাম দেখিলে মামা অখিলদাই কিমান কাম কৰিছে পট্টা বিলাইছে আৰু এইবাৰ কিন্তু অখিলদা চৰকাৰ উঠিবই
আৰু বিজেপিক এইবাৰ ব্ৰহ্মপুত্ৰত ফুচকে দলিয়াইও দিব। এ মামা মই কোৱা নাই নহয়, অখিল দাহে কৈ আছে। আমি শপত খাওঁ, কচম খাওঁ, সংকল্প লওঁ যে 2026 চনত বিধানসভা নিৰ্বাচনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF-ক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। 2026 চনত হিমন্ত বিশ্ব শৰ্মা আৰু ভগৱতী ৰাজবলক বাংলাদেশলৈ খেদি দি আমি সকলো অসমীয়াই শান্তিপূৰ্ণভাৱে ভয়মুক্তভাৱে অসমত থাকিম আৰু অসমক শক্তিশালী কৰিম। হিন্দু মুছলমানে এক হওক, হিন্দু মুছলমানে এক হওক। তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব নহ'লে বাংলাদেশত আহিব। অখিল গগৈ চৰকাৰ অসমত আৰু 500 বছৰ পিছতো নাহে, মোৰ পৰা লিখি লওক। এ মামা কি হলো বাবা? এ বাকী যি হওক যি নহওক এইবাৰ অৰুণোদয়টো কেতিয়া দিব? অহা 10 নৱেম্বৰ ৰাতিপুৱা 11 বজাত, 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। আপোনাৰ কথা মোৰ কিন্তু বিশ্বাস নহয় দেই মামা। এই কিয় ক'লে মানে মামা, আপুনিয়ে দেখোন কৈছিলে ফেব্ৰুৱাৰী 20 তাৰিখে বোলে অৰুণোদয় পইচা 8,000 টকা ভৰাই দিম, গা পা ধুই ধুনীয়াকৈ ৰেডি হৈ থাকিব। আপুনি কোৱা মতে গা পা ধুই ইমান ধুনীয়াকৈ ৰেডি হৈ আছিলো, পইচাই নোসোমালে মামা। এইবাৰো যদি আপুনি অৰুণোদয় পইচা নিদিয়ে, এই মানুহবিলাকক এনেই মিছা আশা নিদিব মামা। এই বুঢ়ী বুঢ়ী মানুহবিলাকে হাও দিব হেও। মাৰি ঠেং ভাঙি দিম।